নমস্কাৰ, মই মনালিছা গগৈ। অসমৰ মুখ্যমন্ত্ৰীয়ে এইকেইদিন যি বিকাশ যাত্ৰা আৰম্ভ কৰিছে, প্ৰায় সকলোৰে জিলালৈকে যাবলৈ তেওঁ চেষ্টা কৰিছে। ডিব্ৰুগড়ত তেওঁ কেইদিনমান থাকিয়ে লৈছেগৈ। উজনি অসমটোক বিশেষকৈ প্ৰাধান্য দিছে। কিহৰ কাৰণে আপোনালোকে জানি, যোৱাবাৰ লোকসভাৰ নিৰ্বাচনত যোৰহাট সমষ্টিটোত যেতিয়া গৌৰৱ গগৈ জিকিলে, তেওঁলোকে এটা ডাঙৰ ঝাটকা পোৱা বুলি যে কয়, ডাঙৰ এটা ঝাটকা পালে, যিটো কাৰণে তেওঁলোকে ভাবিছে যে উজনি অসমক অকণমান আমি প্ৰাধান্য দিওঁ। বাকী নামনি অসমৰ ক্ষেত্ৰত তেওঁলোকৰ অলপ নলবাৰী বা এইখিনি জেগাক লৈ যদিও সন্দেহ নাই, কিন্তু ধুবুৰী বা এইফালৰ যিবোৰ এৰিয়া সেইবিলাকক লৈ তেওঁলোকৰ যথেষ্ট সন্দেহ আছে। গতিকে উজনি অসমত মুখ্যমন্ত্ৰীয়ে একদম ডিফাৰেঞ্চিয়েট কৰি ভাষণ দিছে যে কংগ্ৰেছৰ দিনত আপোনালোকে কি পোৱা নাছিল আৰু বিজেপিৰ দিনত কি পাইছে। কংগ্ৰেছৰ দিনত কেনেকৈ মানুহক মানে দিয়া নাছিল, কংগ্ৰেছে কেনেকৈ লৈছিল আৰু বিজেপিয়ে কেনেকৈ লোৱা নাছিল, এই ধৰণৰ কথাবোৰ এনেকুৱাকৈ ডিষ্টিংগুইছ কৰি দিছে। আমি যে সৰুতে আমাৰ যে আহিছিল আমুকৰ আৰু তামুকৰ মাজত পাৰ্থক্য যে লিখা বুলি আমি যে দুটা ভাগ বনাই পেলাই ফালে 1 নম্বৰ পাৰ্থক্য 2 নম্বৰ পাৰ্থক্য এনেকৈ যে লিখিছিলোঁ, মুখ্যমন্ত্ৰীয়ে আপোনালোকক তেনেকৈ বুজাই আছে। দেখিছোঁ বুজাই থকা। হয়, মুখ্যমন্ত্ৰীয়ে বুজোৱাটো মিছা বুলি নকওঁ, কিছুমান কথা সঁচা। কিন্তু এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই 2014 চনলৈকে কংগ্ৰেছ কৰি তেওঁৰ নেতৃত্বত থকা চৰকাৰখন, কংগ্ৰেছ যিখন চৰকাৰ আছিল, 3 বাৰৰ যি কংগ্ৰেছ চৰকাৰ, সেই 3 বাৰৰ চৰকাৰৰ মূল মানে বুঠাধাৰীজন আছিল কিন্তু হিমন্ত বিশ্ব শৰ্মা। তেওঁ যিমানেই এতিয়া আঁতৰি ফুৰিবলৈ চেষ্টা নকৰক, যিমানেই বেলেগৰ গালৈ দুখ ঠেলিবলৈ চেষ্টা নকৰক, আমি কোনেও যিসকল তেতিয়া কনচিয়াছ মানুহ আছিল, সকলোৱে আমি নিজ চকুৰে দেখিছোঁ যে সেই সময়ত কেৱল হিমন্ত বিশ্ব শৰ্মাৰ কথাতহে ৰাজ্যখন চলিছিল। যাৰ কাৰণে সেই সময়ত প্ৰদ্যুৎ বৰদলৈৰ দৰে নেতা, কংগ্ৰেছ নেতা, তেওঁলোক ক্ষোভিত আছিল, যদিও তেওঁলোকে প্ৰকাশ কৰা নাছিল। আৰু যিসকল তাতকৈ ছিনিয়ৰ, যিসকল জ্যেষ্ঠ নেতা, শৰৎ সিংহৰ পৰা আদি কৰি যিসকল আছিল, তেওঁলোকতো একেবাৰে ক্ষুব্ধ হৈ পৰিছিল। ক্ষুব্ধ হৈ এনেকুৱা এটা পৰ্যায় পাইছিলগৈ যে মানে পাৰিলে তৰুণ গগৈক তেওঁলোকে এনেকৈ ক'ব লগা হৈছিল যে আপুনি যদি ভাবিছে যে হিমন্তকে এৰি দিম, হিমন্তকে এৰি দিয়ক, বাদ দিয়ক বাকী। এনেকুৱা কোৱা পৰ্যায়লৈকে আমি শুনিছিলোঁ বা সেইবোৰ ভিতৰুৱাকৈ চৰ্চা হৈছিল। গতিকে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনত মহিলাই সূতা কম্বল পাইছিল, বিজেপিৰ দিনত এতিয়া পইচাটো পাইছে, এনেকুৱা ধৰণৰ ডিষ্টিংগুইছ কৰি লাভ নাই। আৰু সূতা কম্বল যদি পাইছিল, কংগ্ৰেছৰ দিনত হয় সূতা কম্বল দিছিল, ঠাণ্ডা দিনত সূতা কম্বল দিয়া বুলি আমি শুনিছিলোঁ, মই দেখা নাছিলোঁ যদিও। কিন্তু কথাটো হ'ল, সেই সূতা কম্বল যিটো দিছিল তাৰ আপোনালোকে এতিয়া যেনিবা নগদ ধনটো দিছে, কথাটো একেটাই। আপোনালোকে ক'ব যে তাৰ কম্বলৰ দাম ইমান নাছিল বা সূতাৰ দাম ইমান নাছিল, কিন্তু সেইটো আকৌ কিমান চনৰ কথা সেইটোও চাব। আপোনালোকে নিজৰ ক্ষেত্ৰত সদায় কথাবোৰ ওলোটা কৰে আৰু লোকৰ ক্ষেত্ৰত সদায় কথাবোৰ মানে ডিফাৰেঞ্চিয়েট কৰোঁতে লোকৰবোৰ সদায় বেয়া। সেইটো লাগিলে কংগ্ৰেছেই হওক, বিজেপি মানে AGPয়ে হওক বা কোনোবা বেলেগ দলেই হওক। আপোনালোকৰ যেনেকৈ সমদল, প্ৰতিবাদী কাৰ্যসূচীৰ মাজত আপোনালোকে ডিফাৰেঞ্চ বিচাৰি পায়। যেনেকৈ ৰাহুল গান্ধীয়ে নগা সাংসদগৰাকীক বেয়া ব্যৱহাৰ কৰা বুলি আপোনালোকক বিচাৰ কৰি দিব লাগে। কোনে বিচাৰ কৰি দিব? আপোনালোক চৰকাৰত আছে। গতিকে বিচাৰ যেতিয়া আপোনাৰ দলে বিচাৰিছে, তেনেহ'লে দলে কাক বিচাৰিছে? বিচাৰটো দলে আপোনাৰ চৰকাৰৰ ওচৰত বিচাৰিছে। সেইকাৰণে লাগিলে চেণ্ট্ৰেলৰ ওচৰতে বিচাৰক বা ষ্টেটৰ ওচৰতে বিচাৰক। চলি আছে ডাবল ইঞ্জিনৰ চৰকাৰ। গতিকে বিচাৰটো আপোনালোকৰ ওচৰত বিচাৰিছে। কিন্তু আপোনালোকে প্ৰতিটো কথাতে, বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো কথাতে এনেকুৱা ধৰণে কথাবোৰ সলাব পাৰে, কেতিয়াবা নিজে ভাবি লাজ পাওঁ যে এইজন মানুহ সেইজন হয়নে নহয়। যেতিয়া একোটা ভিডিঅ' তেওঁ দিয়া আগতে কোৱা আৰু এতিয়া কোৱা দেখাই দিয়ে, তেতিয়া নিজেই মানে চাবলৈ লাজ পাওঁ। অকণমান হ'লেও আমি চিন্তা কৰিব পাৰোঁ কাৰণেই চাগে লাজ লাগে যে এইজন মানুহেনো কেনেকৈ কথাটো এনেকৈ ঘপকৈ সলাই দিব পাৰে। গতিকে এই ধৰণৰ কথা বতৰাবিলাকৰ কাৰণে আচলতে তেওঁ এইকেইদিন খুব লাগি আছে যে মানে কংগ্ৰেছৰ দিনত একো পোৱা নাছিলকৈ, কিন্তু কংগ্ৰেছৰ দিনত দায়িত্বত তেওঁৱেই আছিল। কংগ্ৰেছৰ দিনত চাকৰি বাকৰি, হেল্থৰ কথা গোটেইখিনি তেওঁৰেই আছিল। এতিয়া কথা হ'ল, যিটো হেল্থ আৰু এডুকেশ্যনৰ তেওঁ খুব ডেভেলপমেণ্ট হোৱা বুলি কয়। আজি দেখোন পেপাৰৰ হেডলাইন, অৱশ্যে তেওঁ হেডলাইনটো আকৌ বেয়া পায়, হেডলাইনটো তেওঁৰ মতে নহ'লে বেয়া পায়। তথাপিতো যিয়ে নহওক, আমি দেখিছোঁ যে স্কুল এৰা
ল'ৰা ছোৱালীৰ সংখ্যা বোলে বাঢ়ি গৈছে, অসমৰ ক্ষেত্ৰত আটাইতকৈ বেছি হৈ গৈছে। কিয় হৈছে? স্বাস্থ্য খণ্ডত অসম পিছপৰা, নিউট্ৰিশ্যনত মহিলাৰ যিটো আপোনাৰ স্বাস্থ্যৰ কাৰণে ৰক্তহীনতা ৰোগত আক্ৰান্ত মহিলাৰ সংখ্যা অসমত সৰ্বাধিক। কিয়? কি কাৰণে হৈছে এইবোৰ? আপুনিতো দক্ষ মুখ্যমন্ত্ৰী আছিল। এই দক্ষ মুখ্যমন্ত্ৰীৰ দিনত মহিলা ৰক্তহীনতাত ভোগা পশ্চিমবংগ, ত্ৰিপুৰা সকলোৰে মহিলা, কিন্তু অৰুণাচলৰ মহিলাও আগত। ৰক্তহীনতাত তেওঁলোক ভোগা নাই, ভুগিছে অসমৰ ল'ৰা ছোৱালীও ভুগিছে। আনকি 5 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ৰক্তহীনতা আক্ৰান্ত, পুষ্টিহীনতাত আক্ৰান্ত মহিলা, তেনেকুৱা ধৰণৰ সমস্যাত আক্ৰান্ত মহিলাৰ সংখ্যা বেছি। গতিকে আপুনি নিজৰ দক্ষতা প্ৰকাশ কৰিবলৈ যিয়েই নকওক, যিয়ে দমচম নিদিয়ক, গৈ ক'ৰবাত কনষ্ট্ৰাকশ্যন কমপ্লিট হোৱা নাই বুলি দম দিব পাৰিব, সেইখিনি আপুনি বেলেগতকৈ কৰি দেখুৱাত আপুনি এক্সপাৰ্ট। কিন্তু যিবোৰ প্ৰেক্টিকেল সমস্যা, যদি ইমানেই হেল্থৰ উন্নতি হৈছে, এতিয়াও ব্যক্তিগত খণ্ডত কিয় মানুহ যাব লগা হৈছে? কিয় এতিয়াও মাদ্ৰাজত মানুহে যাব লগা হৈছে, বোম্বেলৈ লৰ মাৰিব লগা হৈছে? গতিকে এই কথাবোৰ চাব। আপুনি হেডলাইন বেয়া পালেও সঁচা কথাটোতো হেডলাইনতে ওলায়। গতিকে শিক্ষাৰ ক্ষেত্ৰখনত কি হৈছে আপুনি চাব। সিদিনালৈকে আয়ুৰ্বেদিকত এডমিশ্যন দিব পৰা নাছিল, সেইটো কাৰণেই। এইমছত কি ব্যৱস্থা এতিয়া চিকিৎসা চলি আছে, 9টা বিভাগত কোনো ডক্টৰেই নাই, কোনো ট্ৰিটমেণ্টৰ ব্যৱস্থা নাই, নাম দিছে এইমছ। গতিকে এই ধৰণৰ কথা বতৰাবিলাক দপদপাই কথা ক'লেই মানুহে যে বিশ্বাস কৰিব তেনেকুৱা নহয়। আৰু কংগ্ৰেছৰ দিনৰ কথাটো আপোনাক ক'লোৱেই, আপুনিয়ে কংগ্ৰেছৰ নেতৃত্ব লৈছিল। গতিকে আপুনি কংগ্ৰেছক সমালোচনা কৰা মানে নিজক সমালোচনা কৰা। গতিকে আপুনি কংগ্ৰেছটো বাদ দি নিজৰ কথাখিনি কওক যে মই এইখিনি কৰিছোঁ আৰু মই এইখিনি কৰি যাম। সেইখিনি হ'লে আমিও শুনি ভাল পাওঁ, সকলোৱে শুনি ভাল পাব। তেতিয়া আপোনাৰ সেই দিনবোৰলৈ মনতো নপৰিব। নমস্কাৰ, ধন্যবাদ।